মস্তান তাত এটা দৃশ্য আছে যে এতিয়া যিখিনি সমাজৰ অনাচাৰ ব্যভিচাৰ অন্যায় প্ৰেমহীনতা এইবিলাকক লৈ পেলাই তাৰ যি ক্ষোভ চৰিত্ৰটোৰ মস্তান নামৰ চৰিত্ৰটোৰ সেইখিনি কথা মহাত্মা গান্ধীৰ মূৰ্তিটো গৈ পেলাই কয় তাৰ নিজৰ ক্ষোভখিনি সেইটোৱে কিউ পইণ্ট সেইটো লৈ পেলাই আপুনি লিখক কবিতাটো তাৰপিছত লিখা হৈছে অকণমান নাটকীয় ঠিক কবিতা আগতে মই বহু যশস্বী কবিৰ কবিতা পঢ়িছোঁ বা পাঠ কৰিছোঁ বা আবৃত্তি কৰিছোঁ তাৰ তুলনাত এইটো নিজকে লিখিবলৈ দিছে অকণমান নাটকীয় নাটকৰ কাৰণে যিহেতু মই এবাৰ বৃন্দাবন থিয়েটাৰত বৃন্দাবন থিয়েটাৰৰ প্ৰস্তুতি এই আজি এইটো গম পালে কবিতা আবৃত্তিটো হ'ল গান এটা হৈছে ইয়াৰ আগতে সুন্দৰ গান হৈছে জুবিন গাৰ্গে গাইছে খুব ভাল গান হৈছে সেই গান এটা আছে এইখনটো যিখন মস্তান সেইখন প্ৰেম লৈ অকণমান প্ৰেম ধৰ্মৰ কথাটো তাত আছে অকণমান লাভ জেহাদ কথাটো অকণমান টাচ কৰি গৈছে কিন্তু খুব পজিটিভ নাটকখন মানৱীয়তাৰ কথাই কৈছে যদিও এতিয়াও মোৰ হাতত স্ক্ৰিপ্টখন পঢ়াহি নাই মই শুনিহে কৈছোঁ এইখিনি কথা ঈদ স্পেচিয়েল আজি কি আবৃত্তি কৰিলে নেকি নহয় তাৰমানে হয় কি মই ভাবিলোঁ কবিতাটো আজিৰ দিনটো এটা পবিত্ৰ দিন এটা মিলা প্ৰীতিৰ এটা সুন্দৰ সুযোগ এই দিনটোত ঈদৰ গতিকে ঈদৰ দিনাই মই মোৰ দুই এক বন্ধু বান্ধৱক এই মোবাৰকো দি আহিলোঁ যে ঈদৰ দিনাইনো কিয় নকৰোঁ মানে হেৰিটো আমি এইটো ৰেকৰ্ডিংটো আজি কিয় নকৰোঁ ভাবি থলোঁ ঠিক আছে অলপতে যিটো ঘটনা সংঘটিত হৈ গৈছে এই ঘটনাটোৰ যথেষ্ট মৰ্মান্তিক বেদনাদায়ক এইটোতো সাংঘাতিক কথা এটা এইটো চবতে ওলাই আছে নতুন ক'বলৈ একো নাই মই নিজেও যিটো ভাইৰেল হৈছে ভিডিঅ'টো মই নিজে চাব পৰা নাই সেইটো মোবাইল কৈছে লাষ্টত চাব পৰা নাই এই ক্ষেত্ৰত কিন্তু মই ভাবোঁ মানসিকভাৱে মানুহখিনি ধীৰে ধীৰে মানসিকভাৱেও এটা অকণমান যেন কিছুমান কামলৈ লাহে লাহে ধীৰে ধীৰে আগবাঢ়ি গৈছে যিধৰণে এটা সময়ত শুনিছিলোঁ জাৰ্মানত যি ইহুদী নিধনযোগ্য হৈছিল তাৰ আগৰ পৰাই প্ৰস্তুত কৰি লৈ গৈছিল মানুহখিনিক জাৰ্মানত শিশুৰ কাৰণেও তাত কাৰ্টুন নিৰ্মাণ কৰিছিল বিভৎস কাৰ্টুন ধীৰে ধীৰে চাইক'লজিটো তেনেকুৱা হৈ গৈছিল মোৰ মনে তেনেকুৱা হৈছে যে এতিয়া যেন ধীৰে ধীৰে চাইক'লজিটো মানুহৰ একো কথা সহ্য নকৰা হৈছে ইমিডিয়েট ডিচিশ্যনবিলাক লোৱা হৈছে নিজৰ হাতত আইন লোৱা হৈছে এইবিলাক খুব বেয়া কথা হৈছে আমি অন্য নাই উদ্যোগ ল'ব লাগিব নতুনকৈ উঠি অহা ডেকা গাভৰুখিনিয়ে ল'ব লাগিব নিজৰ নিজৰ ঠাইত সৰুকৈ হ'লেও সাংস্কৃতিক